হেল্ল' গাইজ, হেপী নিউ ইয়েৰ। আপোনালোকৰ সকলোলৈ নতুন বছৰ শুভেচ্ছা থাকিল। 2023টো যেনেকৈ সকলোৰে ভালেই গ'ল, আশা কৰোঁ 24টো সকলোৰে ভালেই যাব। আৰু আজি আমাৰ ঘৰত আহিব আলহী, তাৰ বাবে মই যা যোগাৰ কৰি আছোঁ। এইফালে হৈ গ'ল ভাত, আৰু এইফালে হৈ গ'ল খাচীৰ মাংস, এইফালে হৈ গ'ল এইটো ঘৰৰে কুকুৰা আছিলে, ঘৰত কাটিছিলে, মায়ে অলপ মোৰ কাৰণে দি পঠিয়াইছিল। আলহী মানে মাহঁতে আহিব। মই এতিয়া অলপ দাইল বহাই দিওঁ, তাৰপাছত নতুন বছৰৰ এইটো নতুন ভিডিঅ' আপোনালোকে চাই থাকক শেষলৈকে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পিকনিক খোৱা চখ চাফা কৰি আছে। পিকনিক খাব বেলেগে, চাফা কৰিব বেলেগে। আৰু এইফালে আমাৰ ফেক্টৰীত কাম চলি আছে। আমি ভাত খাই লওঁ এতিয়া। মানুহজনৰ লগৰ এজনো আহিছে, সিহঁতক একেলগে দি দিছোঁ। ময়ো খাই লওঁ। মাহঁত অহা বোলে অলপ দেৰি হ'ব, গধূলি আহিব চাগে সিহঁতে সিহঁতৰ লগত খাম। এতিয়া আমি খাই লওঁ। ভাত খাই লৈ অলপ আৰাম কৰিলোঁ, কৰি এতিয়া উঠি চাহ একাপ বনাব আহিছোঁ। বাইদেউ আহিছে না একবাৰে? আমাৰ চাহৰো ওলাই গ'ল এতিয়া, আৰু মই এতিয়া চাহ বনাব আহিছোঁ। আলহীও আহি পালেহি। গৰম দিনত পাব দৈ বনাম এতিয়া। দৈ কিনিব নালাগে। একো নহয়। ভাতকেইটা খাই ল'ব। ভাত গৰম ভাত ডেইলি পাতো। লোকেল মায়ে নাখায়, লোকেল একো নাখায়। জ্বৰ তেতিয়া এটা এটা হ'ব।